ছাত্ৰ-ছাত্ৰীসকল তোমালোক আহিলানে? সুপ্ৰভাত। আহিলো ছাৰ। সুপ্ৰভাত ছাৰ। সোমাব পাওনে? হেৰ নোসোমাবলৈ আহিছনে? ইমান দেৰিটো কিয় হ'ল? ছাৰ, এখন চাইনবোৰ্ডে মোক সদায় দিগদাৰ কৰি থাকে। চাইনবোৰ্ডখনে আকৌ তোক কি কৰিলে? ছাৰ, চাইনবোৰ্ডখনত লিখা আছে সন্মুখত বিদ্যালয় আছে, লাহে লাহে যাব। মই সেইকাৰণে চলো মোচনত আহি থাকোঁতে মোৰ সদায় দেৰি হয় ছাৰ। খালি সেইখন তহঁতৰ কাৰণে লিখা নাই নহয়, সেইখন যান বাহনৰ কাৰণেহে লিখিছে। বাৰু এতিয়া কিতাপ উলিয়া। ছাৰ, আজিকালি কিতাপ বহি আনিব নালাগে নহয়। কি আনিব লাগে? চাহ, থাল বাতি, নিমখ, নেমু টেঙা, জলকীয়া। ঐ গাধ, ৰহ তোক আজি মই এতিয়া প্ৰশ্ন সুধিম, কিতাপ উলিয়া। চাহ, নালাগে নেকি এইবোৰ প্ৰশ্ন সুধিব? খিচিৰিকেইটা খাওঁ আৰু যাওঁগে। তই কচোন ক, জনমূৰি আই বুলিলে কি বুজা যায়? হয়, জনমূৰি আই। জানো ছাৰ, জনমূৰি আই হৈছে দেশৰ জনসাধাৰণে মুৰি বেছি যিটো আয় পায় সেইটোৱেই জনমূৰি আই। খালি থৈ দিলি চব তই। বাৰু এবাৰ তই কচোন, দুবিধ ফুলৰ নাম ক। ছাৰ, আপুনি যে কি কথাবোৰ সোধে আৰু, ফুলৰ নামনো মই নেজানিম নে? জান যদি ক আকৌ। ছাৰ, এটা ফুলৰ নাম DS আৰু ইটো ফুলৰ নাম নাম্বাৰ 1। খালি আৰু। ছাৰ, মই নাখাওঁ নহয়, মই পিতাইহে খায়। ছাগলী পোৱালি দুটাৰ শপত। অলবদ্ধ, মুখস্থ কৰিবলৈ দিয়া কবিতাটো গাই শুনা। ছাৰ, মোক প্ৰশ্নকে সোধক, মই কবিতা গাব নাজানো। তেনেহলে ক, জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি? ছাৰ, জোনে বছৰত 7টা ল'ৰা ভাল পায়, কিন্তু বেলিয়ে ছাৰ অকল মোকে ভাল পায়। সেইকাৰণে তই ইয়াৰ পৰা ডাইৰেক্ট বেলিৰ কাষ পালিগে। উঠি আহ তাৰ পৰা। ছাৰ, ই এনেই কৈছে, বেলিয়ে মোকহে ভাল পায়। উফ ৰাম দেও। ছাৰ, মই তাইক সেইদিনাখন পেঞ্চিল এডাল দিওঁতে তাই মোক চুমা এটা দিছে আৰু ময়ো চুমা এটা দিছোঁ। এতিয়া ই ভাল পাওঁ বুলি ক'লে নহ'ব নহয়। ৰহ, তহঁতক এতিয়া মই অংক সুধিম। ঐ ল'ৰা, তই তাৰ পৰা উঠি আহ। ঐ, তহঁত দুটাই আকৌ তাইলৈ কি চাই আছ? তই ক, এটা কলৰ দাম যদি 10 পইচা হয়, এটকাত কেইটা কল পাবি? ছাৰ, জাহাজী কল নে আঠিয়া কল? ছাৰ, দমকল নেকি? হেই, দমকল বেচিবলৈ আহিছ? পকা কল দে, পকা কল। পকা কল 10 পইচাত এটা হ'লে। ছাৰ, এই কলৰ দাম বঢ়া ছিজনত 10 পইচাত ক'ত কল দিব আপোনাক? উলা বুলি কৈছো নহয়, একদম ওলা মোৰ ক্লাছৰ পৰা। ছাৰ, মুঠতে মোক ক্লাছৰ পৰা ওলা তহঁত দুটা। হ'ব ছাৰ। অশান্তি কৰি মাৰে দেই এই সোপা মানে। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব আৰু ভুলবোৰৰ বাবে ক্ষমা কৰিব।